এভৰিৱান গুড মৰ্নিং আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি মাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ বহুত দিন হ'ল আসলতে বহুত দিন বুলি ক'লে ভুল হ'ব বাৰু মাহঁতৰ ঘৰলৈ মই গৈয়ে থাকোঁ ওচৰতে যিহেতু ঘৰখন আজি 4-5 দিনৰ আগত গৈছিলোঁ কিন্তু আজি মানে ৰাতি থকাকৈ যাবলৈ ওলাইছোঁ ৰাতি থকাকৈ নোযোৱা প্ৰায় 1-1.5 মাহমান হৈ গ'ল বাৰু গতিকে ৰাতি থকাকৈ যাবলৈ ওলাইছোঁ যেতিয়া আৰু মাহঁতৰ ঘৰখন আজিলৈ দেখুৱাও নাই গতিকে আপোনালোকক দেখাওঁ মাহঁতৰ ঘৰখন আৰু কোন কোন আছে সেইখিনিও আপোনালোকে গম পাব মোৰ ঘৰত মাহঁতৰ ঘৰত গতিকে আপোনালোকে ভিডিঅ'টো চাই পালোহি আৰু 2-3 মিনিটমান হৈছে কাপোৰ কানি সলাই আজৰি হ'লোঁ কিন্তু এতিয়ালৈ মাকৰ খবৰেই নাই জীয়েক যে আহিছে বুলি গম নাপায় দমকলৰ পাৰফালে আছে হ'বলা আগফালৰ দৰ্জা খোলা হৈ আছিল মই সিফালে আহিলোঁ গতিকে কিনো কৰে চাব হা অ মা নাইচোন মা ক'ত তুমি ঘৰত নাথাকিবা মই কি মানে হেৰি আৰু এইটো আমাৰ মোল্লা মোল্লা কি হ'ল মোলা এইটো আমাৰ ইয়াৰ নাম মোলা এয়া বজাৰ কৰি আনিলোঁ চাহ খাম এতিয়া আৰু এইটো দুইটাই গ'লোঁ দোকানলৈ গুড মৰ্ণিং আৰু আজি আকৌ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আচলতে আপোনালোকেতো ভিডিঅ'টোৰ আৰম্ভণিতে গমেই পাইছে যে মই মাহঁতৰ ঘৰলৈ আহিছোঁ কিন্তু কালি অলপ দেখালোঁ কিন্তু মানে কি হ'ল আহি পোৱাৰ পিছত এলাহ লাগিলে কিবা জানো ভিডিঅ' বনাবলৈ মন নগ'ল সেইটো কাৰণে আৰু ভিডিঅ' বনোৱা নহ'লে কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যেতিয়া আৰু আপোনালোকক দেখাবতো লাগিব আৰু ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ সেইকাৰণে আৰু আৰম্ভণিতে কৈছিলোঁৱে যে মই মাহঁতৰ ঘৰখনো দেখাম আৰু মাহঁতৰ ঘৰত কোন কোন আছে দেখাম সেইকাৰণে ভাবিলোঁ আপোনালোকক আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ নহ'লে আৰু এনেকৈ এলাহ কৰি থাকোঁতে যাব গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া খাবলৈ ওলাইছোঁ ৰুটি মাংস কালি ৰাতি আনিছিলোঁ খাচী মাংস সেই মাংসৰ জোলৰ লগত অলপ আছিলে এয়া খাবলৈ লৈছোঁ তেন্তে খাই লওঁ তাৰপিছত বাকীখিনি দেখাই আছোঁ আপোনালোকক আৰু এইখন আমাৰ তাঁতৰ শালখন আৰু এতিয়া এইফালে মায়ে কাপোৰত ডিজাইন বাচি আছে মাক আগৰ ভিডিঅ' এটা দেখাইছিলোঁ মাক হেৰিত মামাহঁতৰ ঘৰত থাকোঁতে কিন্তু তেনেকৈ দেখুওৱা হোৱা নাই কিন্তু আজি আকৌ প্ৰথম দেখাই দিছোঁ দেই এয়া মোৰ মা এই ফুলৰ গুৰিবোৰত যিবোৰ বন গজি আছে পাৰ্থ আৰু মই দুয়োটাই লগ লাগি এইখিনি এতিয়া চাফা কৰিবলৈ লৈছোঁ এডাল নাম কচু কি কচু নাজানো বাৰু এনেকৈ লতি বগাই যায় বৰ ধুনীয়া লাগে এডাল এনেকৈ ৱালত এনেকৈ বগাবলৈ দিম ইয়াত আৰু এইখন আমাৰ ভাঙা গাড়ীখন দেই কোনেও নাহাঁহিব আকৌ এইখন দেখি পেলাই আৰু হৈ গ'ল অলপ কৰিলোঁ এইফালে এইবোৰ জাবৰ ইয়াতে গোটাই থৈ দিছোঁ আৰু এয়া শাক কেইডালমান গোটাই আনিছোঁ আৰু আজি দুপৰীয়া সাজটো বিলাহী দিয়া মচুৰ দালি ভাত ইফালে শাকৰ ভাজি শুকান মাছ মায়ে ঘৰতে শুকাইছিলে মাছ শুকান মাছ এনেকৈ ভাজি দিছে খাৰ দি পেলাই আৰু ইফালে বইল কণী পিটিকা এইখনেই আৰু আজি থালিখন শুই আছিলোঁ উঠোতে গধূলি হ'ল আৰু এতিয়া মামীহঁতে ফোন কৰিছিলে অলপ আগত আহিব বোলে মাছ ৰাতি ভাত খোৱাকৈ তাকে নিকু বজাৰ কৰিবলৈ দিওঁ মাছ মাংস আনিবলৈ পঠাইছোঁ আৰু ইফালে মই আহিছোঁ অলপ দোকানলৈ ওলাই কিবা কিবি আনোগৈ মামীহঁত সন্ধিয়াতে আহি পালে আৰু ইফালে মামী এতিয়া মাছৰ জোল বনাই আছে
বা ভণ্টিহঁত এতিয়ালৈ আহি পোৱা নাই, সিহঁতে অলপ দেৰিকৈ আহিব বোলে। বিলাহী, আলু, মাছৰ জোল। মামীহঁতৰ বনাই হৈ গ'ল আৰু এতিয়া মই বনাবলৈ লৈছোঁ মাংস। এইফালে মাংস ৰেডি কৰি থৈছোঁ, বাকীবোৰ চব ঠিক ঠাক হৈ আছে। এতিয়া মাংস নিমখ সানি থৈ দিছোঁ। এইখিনি বিলাহী বইল কৰি থৈছোঁ, মিক্সি নাই যে সেইকাৰণে বিলাহীখিনি বইল কৰি এনেকৈ পিটিকা কৰি থৈ দিছোঁ। আৰু এইফালে আদা নহৰু, তেজপাত, আলু। এইফালে কেৰাহীত তেল গৰম হোৱাত ইয়াত মই অকণমান চেনি দিছোঁ। চেনিটো অপশ্যনেল হয়, মই অকণমান দি দিছোঁ বাৰু। চেনি দিলে আচলতে কালাৰটো ভাল হয়। এতিয়া পিঁয়াজখিনি দি অলপ সময় ভাজি আছোঁ। এইফালে তেলত আদা নহৰু দি দিলোঁ আৰু মই পিঁয়াজখিনি ভাজি থাকোঁতেই অলপ জলকীয়া গুড়ি দি দিছিলোঁ। ইয়াত বিলাহীখিনি দি দিছোঁ। ইয়াত এতিয়া জিৰা দিলোঁ, মিট মছলা দিছোঁ আৰু ধনিয়া পাউডাৰ। আৰু এতিয়া মাংসখিনি দি দিলোঁ ইয়াতে। হালধি 1 চামুচ। আচলতে এইটো কেৰাহীত বনাইছিলোঁ, 2 কেজি মাংস আছিলে। মাংস আৰু আলু দি দিওঁতে বেছি হৈ গ'ল, সেইটো কাৰণে আকৌ ডাঙৰ কেৰাহীটোকে পাতি ল'লোঁ একেবাৰে। পানী দি যেতিয়া উতলাবই লাগিব। হ'বনে? আৰু দিম, এইখিনি হৈ যাব। উতলামে এতিয়া। জ্বলা দিছোঁ আৰু অলপ চাই পেলাই পিছত দিব লাগিব। এফালে আহি গ'ল আমাৰ। আৰম্ভ কৰিব লাগিব। তুমি আঞ্জাখন নমোৱাৰ আগতে মই গৰম মছলা দিছিলোঁ, সেইখিনি ভিডিঅ' কৰা নহ'ল বাৰু। এইফালে মোৰ মাংস বনাই হৈ গ'ল আৰু মায়ে ভাজি দালি কিবাকিবি বনাইছিলে, মামীয়েও মাছৰ জোল বনাইছিল। সেইখিনি বাৰু দেখুওৱা নহ'লে, মই এইখিনিকে দেখাই থৈ দিলোঁ, মই বনোৱাখিনিকে। এইফালে এতিয়া মামীহঁত যাবলৈ ওলাইছে আৰু আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক এটা কৰিব আৰু আপোনালোক যদি মোৰ ভিডিঅ'টোত নতুন তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।